হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভালে। মই জুন্তি শইকীয়া পুনৰ এটি নতুন ব্লগ লৈ পেলাই আপোনালোকৰ মাজলৈ আহিছোঁ। দেখিছেনে আজি অলপ গেটআপটো একদম বেলেগ। চাদৰ মেখেলা ধুনীয়াছে পিন্ধি আছোঁ। মানে কি হ'ল, মোৰ ভাগিনৰ যোনটো আমাৰ ঘৰত থাকে আপোনালোকে দেখে দেহা, তাৰ হৈ পেলাই এভাগ পাঠ পঢ়াব লাগে আমাৰ ঘৰত। চ' পঢ়ামকৈ হোৱাই নাই পঢ়ুৱাবলৈ। তো ভাবিলোঁ, মায়ে ক'লে যে আজি যিহেতু চানডে হয়, দেওবাৰ হয়, তো আমিও ঘৰত থাকোঁ, সেইকাৰণে তাৰ কাৰণে যা যোগাৰ কৰা হৈছে। আৰু যিহেতু ভকত আহিব, মায়ে ক'লে চাদৰ মেখেলা পিন্ধিবলৈ। চ' ধুনীয়া আছে, চাদৰ মেখেলা পিন্ধি ল'লোঁ। কেনেকুৱা লাগিছে আপোনালোকক জনাব। আৰু আজি গোটেই ব্লগটো ইয়াৰ ওপৰতে হ'ব, আৰু যিকণ পাৰোঁ দেখাম আপোনালোকৰ ঘৰত কি কি কৰা হয়, কেনেকৈ কোন কোন আহে। চ' আপোনালোকে চাই থাকিব। আৰু এইফালে দেখিছেনে মায়ে এইবিলাক যোগাৰ কৰিছে, কাৰণ ঠাণ্ডা দিন যিহেতু ভকত অহা অকণমান দেৰি হয়। চ' যাতে আহিলে সকলোখিনি হাততে পায়, তো মায়ে এইখিনি আনি থৈছে। আৰু আনফালে মই চাহ দিবৰ কাৰণে কলা পিঠা বনালোঁ। চ' এয়াও আপোনালোকক দেখাই দিলোঁ। এয়া মই পিঠা বনাই আছোঁ। আৰু ইফালে যিহেতু আমাৰ দেহাৰ কাৰণে আজি পতা হৈছে নামষাৰ পাঠভাগ, চ' তাক এখন চুৰিয়া পিন্ধাই দিলে। দেখিছেনে বাৰু তাক কিমান ডাঙৰ ল'ৰা লাগিছে। দেখাত বাৰু ডাঙৰেই লাগে, কিন্তু কথাবোৰহে সৰু হৈ আছে। চ' এনেকৈ কৰি থাকোঁতে ভকত আহিলে 10টামান বজাত। ভকতে আহি ফাৰ্ষ্টতে যিহেতু শৰাই প্ৰতিষ্ঠা কৰিবলৈ লৈছে, আসন প্ৰতিষ্ঠা কৰিছে। আৰু ইফালে এইকেইজনে পতা বছৰত লাগি গ'ল। আৰু এইফালে ভকতক চাহ দিবৰ কাৰণে মোক সহায় কৰি দিছে, প্লেটিং কৰি দিছে আমাৰ দেহাই। দেখিছে একদম বহি ধুনীয়াছে কৰি দিছে। চ' এইফালে মই ৰেডি হ'লোঁ ভকতক চাহ দিবলৈ যাবলৈ। আৰু যিহেতু জলপানৰ লগতে লুচি ভাজিও খুৱাব, চ' মই বিলাহী টপটো ভিতৰতে বনাই দিম ভাবিলোঁ। তো ভণ্টিক দিছোঁ বিলাহী কাটিবলৈ। আৰু আনফালে মই মিক্সিত নৰ্মেল বাদাম আৰু কাজু বাদাম গ্ৰাইণ্ড কৰি লৈছোঁ। এইফালে লৈছোঁ আপোনাৰ খিচমিচ, আৰু এনেকৈ কৰি বনালে বহুত বেছি টেষ্টি হয়। আপোনালোকে খাইছেনে? খাবচোন এনেকৈ কৰি বনাই। এনেই নৰ্মেল আপোনাৰ সুদাকৈ বিলাহী টপ বনোৱাতকৈ এনেকৈ কৰি বনালে তাৰ সোৱাদটো বহুত বেছি ধুনীয়া হয়। আৰু সকলোৱে ধুনীয়া হৈছে বুলি কৈছে, বহুত ভাল পালে খাই। চ' মনটো সেইকাৰণে অকণ ভালো লাগিলে। আৰু এনেকৈ কৰি বনাই হোৱাৰ পাছতে এইফালে আমাৰ বা, ভণ্টি, ভাগিন সকলোৱে চাহ খাইছে। যিহেতু ময়ো খাই ল'লোঁ অকণমান, একো খোৱাই হোৱা নাই ৰাতিপুৱাৰ পৰা। চ' এয়া আমি চাহ খাবলৈ লাগি গ'লোঁ। আৰু আনফালে পাঠ পঢ়িবলৈ লৈছে। আৰু এইফালে ভিতৰত যিহেতু পাঠ পঢ়ি হোৱাৰ লগে লগে এইখিনি দৰকাৰ হ'ব। তো এয়া লুচি বনাবলৈ কৰি আছে সকলোৱে কাম। লিয়া, ভণ্টি, বা, মামী চব কামত ব্যস্ত। আৰু মই ধুনীয়াছে সিহঁতক ভিডিঅ' কৰি আছোঁ। এইফালে ভিতৰত লুচি বেলি আছে। আৰু আনফালে আমাৰ পাছফালে যোনখন বান্দা আছে, কেঁচা বান্দা, তো তাত এইফালে সৰু মামীয়ে ধুনীয়াছে পুৰি বনাই আছে। চ' সেয়াই আপোনালোকক দেখাই দিলোঁ। আৰু এনেকৈ কৰি থাকোঁতে পাঠ সামৰিলে। পাঠ সামৰাৰ পিছত যিহেতু প্ৰসাদ ওলায়, তো এয়া মোৰ চবচে ফেভৰেট হয়। তো এয়া প্ৰসাদ আহি গ'ল। আৰু এইফালে দেখিছেনে, যিহেতু আমাৰ এইফালে খোজনীয়া একেবাৰে নাহে। ছমাহ এবছৰ হ'ল খোজনীয়া আহিয়ে পোৱা নাই। কিন্তু আজি সঁচাকৈ ভগৱানে পঠোৱা নিচিনাকৈ এজন ককা আহিলে। চ' তেখেতকো দিয়া হ'ল। বহুত বেছি ভাল লাগিলে মনটো। আৰু এইফালে যিহেতু প্ৰসাদ খাই পেলাই ঘৰৰ কাৰণে এইবিলাক দি আছে, কিবা কিবি কৰি আছে। চ' এইফালে আমাৰ ভকতৰ কাৰণে উলিয়াই দিলে, জলপানো উলিয়াই দিছে, লুচি ভাজি উলিয়াই দিছে ভকতৰ কাৰণে। তো এয়া ভকতে খাবলৈ লৈছে। আৰু আমাৰো বহুত বেছি ভোক লাগিছে। চ' আমিও এইফালে ভিতৰৰ ডাইনিঙত সকলোখিনি খাবলৈ আহি গ'লোঁ। কাৰণ গোটেই দিনটো নোখোৱাকৈ আছোঁ ন, অকল চাহ একাপেই খাইছোঁ।
চ' কেতিয়া খাওঁ লাগিছে আৰু ৰখাত নাই। চ' খাবলৈ লাগি গৈছোঁ যি পাইছোঁ। আৰু যিহেতু মোক ভিডিঅ' কৰি দিয়া কোনো মানুহ নাই, তো মই নিজে কৰি লৈছোঁ, দেখিছে। আৰু যিহেতু আজি ৱৰ্ল্ড কাপ আছে, মেটচ আছে, ফাইনেল মেটচ, চ' এয়া আমাৰ ভকতসকলেও লাগি গ'ল মেটচ চোৱাত, ক্ৰিকেট চাবলৈ লাগি গ'ল। ভিতৰতো ক্ৰিকেটে চলি আছে, বাহিৰতো ক্ৰিকেট, চবৰে মোবাইলে ক্ৰিকেট। আৰু যিহেতু ভকতৰ গোটেইখিনি কাম কৰি হ'ল, এয়া লাষ্টত বিদায় দিবলৈ আমাৰ দেহাক দেখাই দিছে ককাকে কেনেকৈ বিদায় দিব লাগে। তো তামোল পাণ দি সকলোকে লাষ্ট বিদায় সেৱা দিছে। আৰু সকলোৱে আশীৰ্বাদ কৰিব সি ভাল মানুহ হওক, ডাঙৰ হওক। চ' সেয়াই। আৰু এইফালে 3টামান বজাত সকলোখিনি ভকতে বিদায় ল'লে, মানে হৈ গ'ল আৰু। মইতো অথনি কৈছিলোঁ যে আজিৰ ব্লগটো ইমানেই হ'ব, কিন্তু মই ইয়াতে ব্লগটো আৰু অকণ কৰিম। মই এফালে যাম গধূলি টাইমত, আপোনালোকক দেখাই আছোঁ। চ' এয়া কাম কৰি হৈ মেলি যোৱাৰ পিছত, যিহেতু আজি ছট পূজা হয়, তো ভণ্টিয়ে ছট পূজা দেখি পোৱা নাই, মোক লগ ধৰিলে। তো আমি আহি গ'লোঁ গোলাঘাটৰ ধনশিৰিত ছট পূজা চাবলৈ। ময়ো তেনেকৈ বৰকৈ অহা হোৱা নাই। চ' ৰাতিপুৱা উঠিবলৈ যিহেতু বহুত বেছি এলাহ, তো আমি গধূলি 7টামান বজাত আহিলোঁ চাবলৈ। এয়া দেখিছেনে এণ্ট্ৰি কি ধুনীয়াকৈ কৰিছে, লাইটিংখিনি দিছে। এইটো হৈছে আমাৰ গেং। মই আহিলোঁ, ভণ্টি, দেহা, কাব্য, ৰিয়া, আমিকেইটা আহিলোঁ। দেখিছেনে বৰ ধুনীয়াকৈ সজাইছে। আৰু চবৰ খালি ফটো মৰাত ধান্দা, চবেই ফটো। আৰু মই চবকে ভিডিঅ' কৰি গৈছোঁ। আৰু ইহঁতি একেবাৰে সেই ভাগ হৈছে একেবাৰে মেইন মণ্ডপ ভাগ, যোনে সূৰ্য পূজাৰ কাৰণে মণ্ডপ বনাইছে। চ' এই ভাগ মণ্ডপ হয় তাৰ। আৰু ভণ্টিহঁত বাৰু একেবাৰে মণ্ডপলৈ নোসোমালে, কিন্তু মই আপোনালোকক দেখাবৰ কাৰণে মণ্ডপৰ ভিতৰত এটা সেৱাও ল'লোঁ আৰু আপোনালোকৰ কাৰণে অকণমান ভিডিঅ' কৰি দিম বুলি ভাবিলোঁ। চ' মই মণ্ডপৰ ভিতৰৰ ফালে গ'লোঁ। এয়া হৈছে মণ্ডপৰ ভিতৰত। মই অকল সেৱাহে কৰিলোঁ, মানে চাকি দিয়া নাই, যিহেতু দিনত খোৱা বোৱা হ'ল ন। চ' সেইকাৰণে চাকি গছ দিবলৈও ভাল নালাগিলে, অকল সেৱা জনালোঁ। আৰু আপোনালোককো অকণমান দেখাই দিছোঁ। বহুত বেছি মানুহ হয় দেই। ময়ো তেনেকৈ অহা হোৱা নাই, মাজতে এবাৰ আহিছিলোঁ, কিন্তু এইবাৰ আহিছোঁ। বহুতেই চাকি দিয়ে, কিন্তু মণ্ডপৰ ভিতৰলৈ আগতে তেনেকৈ অহা নহয়। চ' এইবাৰ মই মণ্ডপৰ ভিতৰলৈ আহোঁ, ভাল লাগিলে। আৰু এয়া হৈছে বাহিৰৰ পৰিৱেশ। যিহেতু ৱৰ্ল্ড কাপ হৈ আছে ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ, চ' ইয়াতো পৰ্দাৰ লগাই দিছে, চবেই ৱৰ্ল্ড কাপ চোৱাত ব্যস্ত। আৰু ইয়াত বহুত ডাঙৰকৈ মেলা হৈছে, আপোনাক কি নালাগে চব পাব ইয়াত, চব বস্তুৱে ওলাইছে। আমি চালোঁ অলপকৈ। চ' আপোনালোককো দেখুৱাই আছোঁ, চাই থাকক। আৰু এয়া দেখিছেনে নদীখনৰ একেবাৰে পাৰত চবেই এনেকৈ কৰি এটা ঘৰ বনাই থৈছে। যিহেতু ৰাতিপুৱা আহি পেলাই পূজা কৰেহি, তো ইয়াত সেইকাৰণে বনাই থোৱা আছে ঘৰবিলাক। মই আপোনালোকক দেখাই দিছোঁ। আৰু এইফালে পাৰলৈ আছে গোটেই মেলাখন, মণ্ডপটো। আৰু এই গেটখনৰ ভিতৰেদি গৈ এইবিলাক আছে, নিজৰ কিবা জেগা দি থৈছে, নে মাটি দি কিবা পূজা কৰে তেখেতলোকৰ নিজৰ নিয়মত। চবেই নিজৰ মানে জেগা ৰাখি থৈ গৈছে। পূজা ৰাখি থৈছে। আৰু মই জনামতে বহুখিনি মানুহ ইয়াত আন্ধাৰ হওঁতে, মানে ৰাতিপুৱা নহওঁতে পানী তেনেকৈ সূৰ্যক নমস্কাৰ কৰি সেৱা কৰি মানে পূজা কৰি থাকে।
আৰু সূৰ্য ওলোৱাৰ আগতে তেখেতলোকৰ পূজা শেষ হয় বুলি কোৱা শুনো, ময়ো ভালকৈ নাজানো বাৰু। আৰু এইফালে দেখিছেনে মেলাখন আপোনালোকক দেখাই দিছোঁ, কি লাগে চব বস্তুৱে পাব, চব বস্তু আছে। আৰু আমাৰ গোলাঘাট টাউন বুলি ক'লে ছট পূজা বুলি ক'লে এই ধনশিৰি পাৰতে চবতছে ডাঙৰকৈ হয়। চ' মই আপোনালোককো দেখাই দিছোঁ আমাৰ ধনশিৰি পাৰত কেনেকৈ ছট পূজা পালন কৰা হয়। আৰু যিহেতু ঘূৰি ফুৰিছোঁ, কিবা এটাতো দিনত লাগিলে যিমানেই নাখাওঁ কিন্তু কিবা এটাতো খাব মন যায় ন। চ' এফালে ইহঁতে খাবলৈ ল'লে কিবা কি ভেলপুৰি নে কিবা সেইবিলাক খালে, আৰু আনফালে ভণ্টিহঁতে খাবলৈ ল'লে ফুচকা। আৰু মই যিহেতু ফুচকা খাই ইমান ভাল নাপাওঁ, তথাপিতো ভণ্টিৰ পৰা লৈ পেলাই এটা টেষ্টটো চালোঁ বাৰু, নোচোৱা নহয়। কিন্তু আমাৰ ভণ্টিয়ে ফুচকা বুলি ক'লে পগলা, কিন্তু কি ভাল পায় তাই জানে, মই ভাল নাপাওঁ ইমান। চ' এইফালে লিয়া খালে আৰু জাষ্ট মই এটাই টেষ্ট কৰি চালোঁ। চ' এনেকৈ কৰিয়ে আমি চালোঁ, চাই মেলি খাই মেলি হৈ গ'ল আৰু আমি আহি গ'লোঁ একদম মেইন ৰাস্তালৈ। ধনশিৰি যোনখন ব্ৰিজ আছে তাতে আমি আহি গ'লোঁ, ফটো মাৰিলোঁ, ভিডিঅ' কৰিলোঁ। চ' এইটো ৰাস্তাটো হয় আৰু এইখন নদীখন হয়, দেখিছেনে? আৰু তাৰ ছাইডতে এয়া মেলা হৈ আছে। চ' আজিলৈ ভিডিঅ'টো মোৰ ইমানেই আছিলে, এনেকৈ কৰি সামৰি দিম। তুমি সকলোৱে মোৰ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু মোক মৰম দিব। অ'কে, বাই বাই।